হেল্ল' এভৰিৱান, আজি আমি আহি আছোঁ জাগিৰোডৰ দেওশাল মন্দিৰ। বিয়াৰ আগতে আমি দুয়োজনে একেলগে আহিম বুলি ভাবিছিলোঁ। তেওঁ ছুটিৰ কম হোৱাৰ কাৰণে আহিব নোৱাৰিলোঁ, আৰু যিহেতু বিয়াৰ সময় আহি পালে আৰু বিয়াৰ পিছতেও দুয়োজনে একেলগে আহিম বুলি ভাবিলোঁ। তো সেইখিনি টাইমতে কি হ'লে, বিয়াৰ পিছতে যিহেতু কাশ্মীৰৰ পেহেলগামত যিটো ঘটনা হ'ল ন, তেওঁলোকৰ ছুটি যিহেতু থাকোঁতেই মাতি দিলে। তেওঁলোকক সকলোকে মাতাবিলাকক মাতিছে, মোৰজনকো মাতিলে। এসপ্তাহৰ পিছতে তেওঁ জল্দি যাব লগা হ'ল, তেতিয়া যাব নোৱাৰিলোঁ। এতিয়া আমি ফাইনেলি আহি আছোঁ মন্দিৰলৈ। আহিম কৈ আহিবই নোৱাৰিলোঁ। আজি যেনে তেনে আহিছোঁ, বহুত বেছি ভালো লাগি আছে। গৈ আছোঁ এতিয়া দুইজনে ধুনীয়াকৈ পামগৈ, আৰু বেছি সময় নাই। আপোনালোককো দেখালোঁ অলপ চলপ। এয়া আমি ফাইনেলি পালোহি দেওশাল মন্দিৰ। পালোহি, আপোনালোকেও চাই থাকিব, যিহেতু বাবাৰ ওচৰত আহিছোঁ। দোকানৰ পৰা কিবা কিবি ল'লোঁ, অলপ এখন শৰাই ল'লোঁ ধুনীয়াকৈ। আৰু ইমান যে মানুহৰ ভিৰ, ভগৱান, যেন তেন একদম তেওঁ ওচৰ পাইছোঁগৈ। বাকী ৰাস্তাৰ পৰাই ভিডিঅ' বেছি কৰা নহ'লে, আৰু আমি পূজা কৰিলোঁ। পূজা কৰাখিনিতো আপোনালোকক দেখুওৱা নহ'লে। পূজা কৰি ওলাই আহি অলপ ধুনীয়াকৈ ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰি থাকোঁতে তেওঁ অলপ খং কৰিলে, ভিডিঅ'টো অলপ বেছি ভাল নহ'লে। সেইটো মানুহজন, তেওঁ খং উঠিছে মই কোৱাৰ কাৰণে অলপ। তাৰপিছতে ধুনীয়াকৈ ভিডিঅ'টো অফ কৰি দিলোঁ, আৰু অলপ পিছতে তেওঁ ধেমালি নিজৰে পৰা আগত দিয়া সৰু ল'ৰা নিচিনা কৰি আছোঁ। বা হিৰ' দণ্ডা চোৱা তাৰ। হ'ব আহা, নামি আহা, মোক উঠাই দিয়াহি। মইহে তাক উঠাই থাকিব লাগে। আহিছেনে নাই? আহা হ'ল, আহা। তাৰপিছতে দুয়োজনে অলপ ভিডিঅ' কৰিলোঁ, আৰু বহুত বেছি ভাল লাগিলে নিজৰৰ পাৰ্কত যায়। যিহেতু শাওণ মাহ হৈ আছে, বৰষুণৰ দিন, তো ইমান বেছি ভাল লাগিলে, মানে মনটো বহুত বেছি একদম পাতল লাগি আহিলে এই ঠাইখিনি পোৱাৰ লগে লগে। যিহেতু মন্দিৰতো গৈছোঁ, তাতো গৈছোঁ, আৰু কেইখনমান ফটো উঠিলোঁ দুয়োজনে। আজিলৈ ভিডিঅ'টো ইমানখিনিলৈ আছিলে, আৰু আগলৈ ভিডিঅ' বনাই থাকিম। আপোনালোকে আশীৰ্বাদ কৰিব দুয়োজনকে, যাতে ভালে ভালে থাকোঁ সদায়। আজিলৈ আহিছোঁ, বাই বাই।